3, 2, 1, 0. চন্দ্ৰযান 2ৰ সফল উৎক্ষেপণত দেশজুৰি উৎসাহ 5 seconds. চন্দ্ৰযান 2ৰ সৈতে জড়িত অসমীয়া বিজ্ঞানী অসম সন্তান দীপক কুমাৰ দাস জড়িত চন্দ্ৰযান 2ত চন্দ্ৰযান 2ৰ সফল উৎক্ষেপণৰ আঁৰত এদল মহাকাশ বিজ্ঞানীৰ ঐকান্তিক আৰু আশাসুধীয়া প্ৰচেষ্টা জড়িত চন্দ্ৰ অভিমুখে চন্দ্ৰযান 2 উৰা মৰাৰ পাছতে ইছৰোৰ অধ্যক্ষ কে শিৱানৰ মন্তব্য চন্দ্ৰযান 2ৰ উৎক্ষেপণৰ সৈতে জড়িত প্ৰতিজন বিজ্ঞানীকে মোৰ প্ৰাণীপাত তেনে এজন বিজ্ঞানী হ'ল অসমৰ দীপক কুমাৰ দাস দীপক কুমাৰ দাস স্পেচ এপ্লিকেশ্যন চেণ্টাৰ আহমেদাবাদৰ সঞ্চালক ইছৰোৰ 5টা মূল কেন্দ্ৰৰ অন্যতম আহমেদাবাদৰ স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ মুৰব্বী বিজ্ঞানী দীপক কুমাৰ দাসে 1985 চনত যোগদান কৰিছিল ইছৰোত 2012ত এষ্ট্ৰ চাইণ্টিষ্ট অৱ ইণ্ডিয়া বঁটাৰে সন্মানিত দাস ইনচাট আৰু অন্যান্য কৃত্ৰিম উপগ্ৰহ প্ৰযুক্তিৰে জড়িত বিজ্ঞানী দীপক কুমাৰ দাস নিজৰ দক্ষতা আৰু যোগ্যতাৰ বলত ইছৰোৰ কৰ্মজীৱনত 7বাৰকৈ পদোন্নতি লাভ কৰি 2018 চনত তেওঁ ইছৰোৰ আহমেদাবাদৰ স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ সঞ্চালক পদত অধিষ্ঠিত হয় ওৰেটো কৰ্মজীৱন উপগ্ৰহ আৰু অন্যান্য মহাকাশ সম্বন্ধীয় গৱেষণাত ৰত দাসৰ পৈতৃক ঘৰ শুৱালকুছিত জলসিঞ্চন বিভাগৰ অভিযন্তা পিতৃৰ সন্তান দীপক কুমাৰ দাসৰ পত্নী পেছাত শিশু চিকিৎসক চন্দ্ৰযান 1 অভিযানৰ আঁৰৰ মূল বিজ্ঞানী অসম সন্তান জিতেন্দ্ৰ নাথ গোস্বামী চন্দ্ৰযান 2 অভিযানৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ চন্দ্ৰযান 2ৰে সংলগ্ন গৱেষণা আৰু সহযোগিতাৰে জড়িত হ'ল আন এজন অসম সন্তান দীপক কুমাৰ দাস দেশৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত স্মৰণীয় হৈ ৰ'ব অসমীয়া বিজ্ঞানীৰ এনে অৱদান